দৰ্শক তথা শ্ৰোতাবৃন্দ সকলোকে ৰূপশ্ৰী চিম্পল লাইফ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া ফাগুন মাহ। ফাগুন মানেই যেন এক অনন্য অনুভৱ। ফাগুন মানেই সৰাপাতৰ গুণগুণনি, পচোৱা বতাহ জাকি আৰু এখন ধূলিয়ৰী আকাশ। ফাগুন মানেই পলাশ মদাৰ আৰু শিমলু ফুলৰ ৰঙীন পৃথিৱী। ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ এই মধুৰতম ক্ষণৰ ফাগুন মাহতেই আমাৰ অসমীয়া সমাজ ব্যৱস্থাত প্ৰায় সংখ্যক বিবাহ অনুষ্ঠানসমূহ আয়োজন কৰা দেখা যায়। আজি এই বিবাহ অনুষ্ঠান আৰু বিয়ানাম সম্পৰ্কে কিছু কথা আপোনালোকলৈ আগবঢ়োৱাৰ এটি ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ। সংস্কৃতিৰে এক উল্লেখযোগ্য অৱদান বিবাহ অনুষ্ঠান। এই অনুষ্ঠানৰে স্তম্ভস্বৰূপ বিয়ানামসমূহ। পুৰণি কালৰে পৰা অলিখিত ৰূপত প্ৰচলিত এই নামসমূহ বিবাহ উৎসৱৰ বিশেষ আকৰ্ষণ তথা অলংকাৰস্বৰূপ। এই বিয়ানামসমূহৰ মাধুৰ্যতা, সুৰৰ সাৱলীলতা আৰু আয়তীসকলৰ সুললিত কণ্ঠৰ গায়ন শৈলীয়ে বিবাহ উৎসৱৰ সকলো শ্ৰেণীৰ লোকৰ হৃদয় স্পৰ্শ কৰাৰ লগতে বিবাহ অনুষ্ঠানৰো গাম্ভীৰ্যতা বঢ়াই তোলে। এই বিয়ানামসমূহে নাৰী সমাজৰ সৃষ্টিৰ জৰিয়তে নাৰীসকলৰ সূক্ষ্ম আৱেগ অনুভূতি প্ৰাঞ্জল ৰূপত দাঙি ধৰিবলৈ সক্ষম হয়। ভিন্ন অঞ্চলৰ বিয়ানামত ভিন্ন স্থানৰ লোকমন, লোকাচাৰ, ৰীতি নীতি তথা পৰম্পৰাসমূহো জিলিকি উঠা দেখা যায়। কিন্তু বিশ্বায়নৰ ধামখুমীয়াত সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি ৰখা এই বিয়ানামসমূহ যেন লাহে লাহে প্ৰায় বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। সেয়া আমাৰ বাবে অতিকে পৰিতাপৰ কথা। আমি প্ৰত্যেকেই সংস্কৃতিৰ অমূল্য অলংকাৰ এই বিয়ানামসমূহ আমাৰ সমাজ ব্যৱস্থাৰ পৰা আকস্মিকভাৱে আঁতৰি যাবলৈ দিয়াটো অনুচিত। সেয়ে আহক আমি সকলোৱে একত্ৰিত হৈ আমাৰ সংস্কৃতিৰ অংশস্বৰূপ এই বিয়ানামসমূহ ধৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সংকল্পবদ্ধ হওঁ।